Hello. Oh, Madani. Oh, Deota. Sawa phala. Goisu. Kok Deota? Sawa Madani. মই যিমানলৈকে পাৰিলো চেষ্টা কৰিলো এতিয়া মই বেলেগ কথা এটাহে ভাবিছো কি কথা দেউতা মই তোৰ বিয়াৰ কথা ভাবিছো কি দেউতা এতিয়া মোৰ বয়স হৈ আহিছে ভাল ল'ৰা এজন চাই তোক মই বিয়া দিব পাৰিলে আজৰি হ'ব শুনক দেউতা মই বিয়া নাপাতো নহয় পাতিম কিন্তু মোৰ পঢ়ি এতিয়া শেষ হোৱা নাই দেউতা গতিকে মই পঢ়াটো এতিয়া শেষ কৰি লওঁ দেউতা তাৰ পাছত বিয়াত বহিম ঠিক আছে মাজনী তই যি ভাল দেখো কৰিবি হ'ব দেউতা ঐ দাদা দাদা উঠ আকৌ মোৰ কলেজ যাব দেৰি হৈছে নহয় ঐ মোৰ কলেজ যাব দেৰি হৈছে উঠ আকৌ দেউতা দাদা এতিয়ালৈকে উঠাই নাই উঠিছো চশমাটো ক'ত ভাই এই চবে মানে শান্তিয়ে শুবলৈও নিদিয়ে চশমাটো ক'ত ওলাই যা চশমাটো ক'ত থাকিলে আকৌ দেউতা দাদা আকৌ শুলে ঐ উঠিলি নাই উঠিছো আজি কলৈ গ'ল ৰাতি পাবা দেখা নাই ইয়াক নিদিলে নহ'ব ই আজি আহক ঘৰত কাম বন নাই ক'ত ঘূৰি ফুৰ ৰ'ব কথা শুনিবি নে নশুন ৰাতিপুৱা এটা ক'ত যাওঁ ঘৰত থাকিবলৈ মন নকৰ যে নামাৰিব কালি বজাৰলৈ কল ফুকা নিবলৈ কৈছিলো নাই মই হয় কৈছিলে কথা ক'লে নুশুন ডাঙৰ হলি নহয় মা কেলেনো ইমান টেনচন কৰিছে মই থাকোঁতে টেনচন কৰিব লাগে নি বাৰু আজি মানিকদা সেইদিনানি কল ফুকা লৈ যাবহি আৰু মই তেওঁৰ লগত কালি পাতি থৈ আহিছোঁ কেলে ইমান টেনচন লোৱা বাৰু হ'ব যা ভাত বাঢ়ি থৈছো খাই ল'বি ঠিক আছে বেচাই ক'লে বেয়াহে লাগে এনেহে গালি পাৰি দেউতা মই যাওঁ হ'ব যা সোনকালে নহ'লে দেৰি হ'ব অ দেউতা মই যাওঁ ঐ তইহে বৰ দেৰি হৈছে এতিয়ালৈকে হোৱাই নাই যে আকৌ বল বল দেৰি হৈছে শান্তিয়ে শুবলৈ নিদিয়ে দেৰি হৈছিল এতিয়া বহুত কথা ইমান দেৰি লাগে তাই ঐ বল দেৰি হৈছে বল বল ঐ সোনকালে অ কৈছো বৰ দেৰি হৈছে বল
অ' মাই ঐ মই যাওঁ দেৰি হৈছে দেই নাম ঐ আহি গ'ল তোৰ দেখা তোৰে ভাল আৰু এদিন চাবি মই তাক প্ৰপ'জ কৰিমেই দাদাকে চাই আছে নিজৰ নিজৰ কাম নিজে নিজে কৰি থাক দাদা ৰ'ব এইফালে যাব নেকি দাদা অকণমান আগলৈকে লৈ যাওকচোন ব'লা দাদা ৰ'ব দাদা ধন্যবাদ দেই মোৰ দেৰি হৈছে দেই মৰিবলৈ বেলেগকে নাপায় নেকি দাদা মোৰ ভুল হৈ গ'ল বেয়া নাপাব প্লিজ ভাল বাচিলোঁ দেই আজি ছোৱালীজনী সঁচাই বহুত ভাল লাগিছে দেই এইক নিজৰ কৰি ল'ব পাৰিলেই হয় আৰু সঁচাই তাই বৰ ধুনীয়া তাইক কাইলৈ মনৰ কথাবোৰ ক'বই লাগিব কমেই কাইলৈ কৈছো যা কিন্তু মাজে মাজে ঠাণ্ডা নলবি চাই আছো একদিন মোৰ ওচৰত অলপ ভালকে থাকিবি নহ'লে জানো নহয় দাদাইৰ খং হ'ব দাদা মই এতিয়া যাওঁ মই তিনিআলিৰ পৰা অলপ আহোঁগৈ দোকানৰ পৰা এইকেইটা বস্তু লৈ আহিবি ঠিক আছে ঘূৰি আহোঁতে লৈ আহিম বাৰু সোনকালে ঘূৰি আহিবি অঁ ঠিক আছে অঁ ঐ শুনা এইফালে আহা কোৱা এইখন লোৱা এখন কি যিবোৰ কথা সন্মুখত ক'ব নোৱাৰি সেইবোৰ মই ইয়াতে লিখিছোঁ সময় পালে পঢ়ি চাবা আশা কৰোঁ ঠিক আছে যোৱা সঁচাই দেই তৰা যে বৰ ধুনীয়া দেখিবলৈ দেই আৰু যে পিছফালৰ পৰা আৰু ধুনীয়া এনে লাগিছে তাইক মই পিছফালৰ পৰা আজিয়ে প্ৰপ'জ কৰি দিওঁ তৰা আই লাভ ইউ তোমালোকে এইবোৰ কৰিবলৈকে ইয়ালৈ আহা মানে তোমালোকৰ পৰা ছোৱালীবোৰ আজিকালি ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে চাওঁ আঁতৰি দিয়া ঐ শুনা তুমি ভুল বুজিছা ইয়াৰ কাৰণে অকণো দুখ নাই ঐ হ'ব দে একো বুজাব নালাগে তাইক তুমি যোৱা ষ্টুপিডবোৰ এইবোৰ ধেত মানে দিনবোৰে বেয়া চলিছে পাই ঐ দোকানলৈ গৈ নহ'লে এতিয়া দেৰি হ'ব গৈ ঐ দেখিলি নাই কেনেকৈ থাপ মাৰিলে এনে লাগিছে তাই তোকেই ভাল পায় ঐ দেখিলি নাই এই প্ৰপ'জ মতে তাই থাপ দিলে এতিয়া কেৱল তোৰ তাই ঐ
তাইক থাপৰ মাৰ মই ফটো মাৰি থৈছোঁ ইনষ্টাত এৰিব লাগিব তাইক মই সোনকালে মনৰ কথাবোৰ ক'ব লাগিব নহ'লে সকলো শেষ কৰি পেলাব চিগাৰেট এটা দে ভালকে চফা কৰিব লাগে দোকানখন লেতেৰা কৰি থৈছ চিগাৰেটটো তহঁতি গোলাঘাট জুনিয়ৰ কলেজৰ নহয় জানো হয় তহঁতিয়ে মানে হয় নাই তহঁতৰ মতি গতিবিলাক মই ভাল দেখা নাই জিঅ' পাৰ তহঁতক যদি মোৰ ভণ্টি যদি ওচৰে পাজৰে দেখোঁ তহঁতক কথা বেয়া হৈ যাব চাই ল'বি তহঁতক আৰু এইটো ল মোৰ নাম্বাৰ আৰু যদি মোৰ ভণ্টিৰ ওচৰে পাজৰে কোনোবা বেলেগ ল'ৰাও থাকে মোলৈ ফোন কৰিবি আৰু তহঁতক তিনিটাকো কৈছোঁ অলপ ভালকৈ থাকিবি নহ'লে চাই ল'বি তহঁতক কি অৱস্থা হ'ব কি দাদা গম দি থৈ গ'লো প্ৰপ'জ কৰাই নাই বাধা আহিলে এতিয়া কি কৰিবি চালা ময়ো চাই ল'ম তাত মাত্ৰ তহঁতি দুটা মোৰ লগত থাকিবি যাওঁ ব'ল এতিয়া ব'ল দাদা দাদা এই বস্তুকেইটা দিয়কচোন মৰমৰ দেহা মোৰ মৰম ল'বা মই তোমাক ভাল পাওঁ হয়তো ইয়াত নাপায় নহয় এইবোৰ বস্তু এইখন যদি ইয়াত তেতিয়া সিখন আলু 1 কেজি পিঁয়াজ 1 কেজি দালি আধা কেজি এইবোৰ কি মোৰ লগত পেন কৰিলে নি আজি ক্লাছটো কৰি ভাল লাগিলে ন সঁচাই ছাৰ বৰ ফানি হয় দে ছাৰ সঁচাকৈ বৰ ফানি ঐ কি হ'ল তোৰ কি হ'ল কচোন আমাকো ক মানে সপোন তাই মোক কি ক'ব বিচাৰিছে মই তাকে ভাবি আছো তই মানে এতিয়ালৈকে বুজাই নাই সঁচাই বুজি পোৱা নাই কি আলু পিঁয়াজ লিখিলে বাদ দে বুজিবলৈ ঐ সপোন দা আহিলে আমি যাওঁ ব'ল এহেঁতি কথা পাতক থাক আমি দুজনী যাওঁ ব'ল ঐ ক'ত যাব তহঁতি একো নহয় তই থাক সপোন দা শুনা কালি বৰ ডাঙৰ ভুল এটা হৈ গ'ল নহয় কি ভুল আহাচোন বহি লোৱাচোন কালি মানে মায়ে মোক বজাৰৰ পৰা বস্তু কেইটামান আনিবলৈ দিছিলে ভুলতে সেইখন চিঠি তোমাক দি পালোঁ বাদ দিয়া সেইবোৰ কথা তুমি মোৰ সন্মুখত কি কথা ক'ম বুলি কৈছিলা সেইটো কোৱা মানে কেনেকৈ ক'ম কি কথা কোৱা আকৌ মানে মই তোমাক ভাল পাওঁ এইটো কথা ক'লে ইমান ভয় নে বাৰু কোৱাচোন তুমি মোক ভাল পোৱা নাই মই তোমাক প্ৰথম দেখা পালেহে বহুত ভাল পাওঁ কিন্তু তুমিহে মোৰ কথাবোৰ বুজি পোৱা নাছিলা আহাচোন বহি লোৱা তোমাক জানো মোলে দিব তোমাৰ দেউতাই গম নাপাওঁ কিন্তু দেউতাই বুজালে বুজিব সেইকণ বিশ্বাস আছে মোৰ মই তোমাক কেতিয়াও নাপাহৰোঁ আৰু মোৰ এটাই সপোন তোমাক বিয়া পাতি নিজৰ কৰি লোৱা তুমি আৰু মই আৰু আমাৰ মা কিমান যে ভাল লাগিব য'ত তুমি মোৰ আৰু মই তোমাৰ আৰু তুমি মোৰ লগত সদায় থাকিবানে তোমালৈ মই সদায় থাকিম সপোন খুৰা বহিছে
এয়া বহি আছো বহা। খুৰা আপোনাৰ ওচৰলৈ মই দৰকাৰ এটাতহে আহিছোঁ। কি দৰকাৰ বা কোৱাচোন। খুৰা আপোনাৰ ছোৱালী কলেজলৈ গৈ কি কৰি থাকে ইয়াত চাওঁ। আজি মই দেখি ফটো মাৰি আনিছোঁ। পাছত যদি কিবা এটা হ'বলৈ হয় বদনাম কালৈ আহিব? অলপ শাসন কৰক। তই ঠিকেই কৈছ। এই কাজি চিকেটা দে পৰামত তহঁতি দাদা আপুনি কোনোবাই লেটি পেটি কৰিছে নি? নাই কৰা। আৰু শুন, তহঁতি যদি কিবা লেটি পেটি দেখ তহঁতে শিক্ষা দি দিবি সিহঁতক। আৰু তহঁতৰ দ্বাৰা যদি নহয় মোক ফোন কৰিবি, ঠিক আছে? ঠিক আছে কৰিম। সিহঁতি যি খাই চব দি দে, খাই ল কি খাওঁ। পইচাটো দিলে আছে তহঁতক দি দে কি খাই। চিগাৰেট পেট দে, চিখৰ পেট দে। কি কৰিম এই আজি মোক তৰাই মাতিছিলে লগ কৰিবলৈ। যাওঁচোন গৈ দুইটাই। চা ভাই, মোৰ ঘৰত কাম এটা আছে, সেইবাবে আজি তোৰ লগত যাব নোৱাৰিম মই। আৰু গৈ না, অকলে মানে গৈ বেয়া লাগিব, সেইকাৰণে তোক কৈছোঁ। মই নোৱাৰিম, তই চা অকলে যা। হ'ব দে যাওঁ। শুন, কিবা সহায় লাগিলে মোক কবি। ঠিক আছে। ঐ শুনা। কি কোৱা? ঐ চিনি পাইছা নাই? পাইছো। ঐ সেইদিনা কথাটোৰ বাবে চৰি দেই। সেইদিনা মই আই লাভ ইউ বুলি তোমাক কোৱা নাছিলোঁ, বেলেগক কৈছিলোঁ। আৰু তুমিতো মোক কেলে থাপৰটো মাৰিলা? তুমি তৰা আই লাভ ইউ বুলি কিয় কৈছিলা? তোমাৰ নামো মানে তৰা? হয় আকৌ, তুমি যিবোৰ কথা কৈছা সেইবোৰ মই কেতিয়াবাই পাহৰিলো। আৰু তুমি ক'ত যোৱা? মানে মই তাইক আজি লগ কৰিবলৈ যোৱাৰ কথা আছিল, সেইবাবে অলপ ওলাই আহিছিলোঁ। আৰু তুমি ক'ত যোৱা? আৰে তোমাৰ গালত কিবা এটা লাগি আছে। ক'ত লাগি আছে? মইতো দেখা নাই, এৰুৱাই দিয়াচোন। কোন হয় এইকেইটা? তোমাৰ লগৰ নি? নহয়, কি লাগি আছিল গ'ল নাই? গ'ল। পিছে তুমি যোৱা আকৌ, নহ'লে দেৰি হ'ব নহয়। যাওঁ। কিন্তু যোৱাৰ আগত কথা এটা কওঁ, তুমি মোৰ ফ্ৰেণ্ড হ'বা নি? কিয় নহ'ম, হ'ম আকৌ। ঠিক আছে হ'ম, কিন্তু অনলি ফ্ৰেণ্ডহে হ'ম। ঠিক আছে। তুমি আহিলা? কোন তাই? তুমি তাই হাতত ধৰি আছা? মানে তাই মোৰ লগৰ হয়। লগৰ নে গাৰ্লফ্ৰেণ্ড? নহয়, তুমি ভুল বুজিছা। তুমি মনে মনে থাকা। আৰু তুমি শুনা, আজিৰ পৰা মোক লগ কৰিবলৈ তুমি চেষ্টা নকৰিবা। তুমিও বেলেগ ল'ৰাৰ দৰে একেই। আচলতে মই তাক ভাল পাবই নালাগিছিল, মোৰেই ভুল। কিন্তু এতিয়া শুনা, মই তোমাক আজিয়ে ব্ৰেকআপ দিলো। নালাগে তোমাক, তুমি মোৰ জীৱনৰ পৰা গুচি যোৱা। দেখিলা না তাই কি কৈ থব? তুমি যোৱা, তাইক ৰখোৱা। শুনা এনেকে থাকিবি নি? কিবা এটা কৰ আকৌ। সেইদিনাখনি হাতৰ পৰা আজি গাল পালেহি, তই সোনকালে কিবা এটা কৰ, নহ'লে লৈ যাব।
আৰু এনেকে নহ'ব, ইয়াক দিবই লাগিব। সেইদিনাখন যে দাদাকে নম্বৰ দিছিলে, নম্বৰ দে। হেল্ল', আপোনাৰ ভণ্টি কাৰোবাৰ লগত কথা পাতি আছিল, মই এই মাত্ৰ দেখি আহিছো। ক'ত চেকেলা সিহঁত? এতিয়া লোকেশ্যন দে, মই গৈ আছো। ঐ আহ! কি হ'ল কি হ'ল? ঐ কি হ'ল তোৰ? কন্দা কন্দাখন নকৰিবিচোন। দেউতা আহিব হ'ল, কি বুলি ভাবিব আৰু? তই কমত কি কৰো? আৰু কিবা উপায় আছে জানো? তই ক। আৰু মই তাক কেতিয়াও লগ নকৰো। চা কি ল'ৰাৰো তেনেকুৱা নহয়, তথাপিতো তই এবাৰ ভাবি চাবি। আৰু আজি গোটেইকেইজনী আমি ওলাই যাম। এতিয়া তই কান্দিবলৈ বন্ধ কৰ। নাম তহঁতি মানে সেইকেইটা হোৱা নাই? কি হ'লনো? এই আতৰ তই মাৰ।
মাৰ কেলা ইয়াক শুন শুন তই কিয় মোক তই মাৰিবলৈ আহিছ তোকতো মই চিনি নাপাওঁ তোক আজি বাদ দে বৈ যাংগ বৈ নাজানি শুনচোন কথা এটা আছে কি কথা দেউতা মানে তোক চাবলৈ কাইলৈ ল'ৰা এজন আহিব তই কলেজ যাব নালাগে ঘৰতে থাকিবি কিন্তু দেউতা একো কিন্তু চিন্তু নাই তই মাত্ৰ ওলাই থাকিবি দেউতা কিন্তু মই বেলেগ এজন ল'ৰাক চাই থৈছো মই সকলো গম পাওঁ কিন্তু মই সেই ল'ৰাটোলৈ তোক বিয়া নিদিওঁ মই তোক মোৰ নিজৰ পচন্দৰ ল'ৰাৰ মতে বিয়া দিম কিন্তু তাক মই দেউতা হ'ব দেউতা আপুনি যি ভাল দেখে মই তাকে কৰিম চালা তাক মই এনেকুৱা অৱস্থা কৰিম নহয় চালা সি মোক চিনি নাপাব চাবি তাক এনেকুৱা অৱস্থা কৰিম সি তেজৰ চকুলো টুকিব লাগিব চিগাৰেটটো এটা দিয়কচোন সেই কথাটো মনত পেলাই তাৰ মাথাটো ভাঙি দিওঁ লিখা লাগে চালা তাত একো কৰিব নোৱাৰিলি এতিয়া এইখন লেপ লেপাবলৈ আহিছ লাজ লগা নাই মাৰটোতো আপুনিও খাইছিলে আপোনাৰো লাজ লগা নাই কি হ'ল কথা অলপ চম্ভালি কবি মোৰ ওচৰত এইবাৰ তাক আকৌ চাই লওঁ দেৱৈ তই নিজকে ইমান কিয় কষ্ট দিছ এনেকুৱা কৰিলে চব কি আগৰ দৰে হৈ যাব বুলি ভাবিছ নেকি তই মই কৈছো তই তাইক আকৌ এবাৰ লগ কৰ তই আৰু এবাৰ কথা পাত নাই নুবুজে তাই একো নুবুজে আৰু ফোন কৰিলেও কাটি দিয়ে চা মই তাইক সঁচা ভাল পাওঁ তাই কিয় বুজি নাই পোৱা মই তাইৰ লগত চিট নাই কৰা তাই বুজিয়ে নাই পোৱা এতিয়ালৈকে মোক মই কিবা এটা কৰিব লাগিব তই ল'ৰা হৈ ভাগি নপৰিবি ঐ যাওঁ বৈ যাম বৈ ল'ৰা আহিলি হয় কেলে মন মাৰি আছ মন মাৰি আছ যে গা বেয়া নে তোৰ একো নাই বাৰু শুনচোন কাইলৈ পেহী ছোৱালীজনী আহিব তই আগুৱাই লৈ আহিবি ঠিক আছে কাইলৈ গৈ লৈ আহিম ভাত বাঢ়ি থোৱা আছে খাই ল'বি যা মাছ আপুনি খাবই আজি মোৰ ভোক নাই লগা তোৰ কিবা এটা নিশ্চয় হৈছে কচোন কিয় ভোক নাই তোৰ অন্ততঃ মোক সঁচা কথা ক কান্দিছ কিয় তই দেখিলি নে সেইদিনাখনি এজনীৰ লগত আৰু আজি এজনীৰ লগত তই কৈছিল নহয় সি ভাল ল'ৰা বুলি চাই ল আজি তাক হয় ঠিকেই কৈছ আজিকালি ল'ৰাবোৰক বিশ্বাস কৰিব নোৱাৰি সেই পৰা মই তাক কেতিয়াও লগ নকৰোঁ ঐ ৰচোন ৰ সকলো বন্দবস্ত হ'ল নাই হ'ল আজি তাক শেষ কৰি পেলাওঁ আৰু চবেই শুন এই কথাটো যে আমাৰ চবৰ মাজতে থাকে বুজিলি নাই আৰু কিবা বেলেগ উপায় নাই নি চালা সি মোৰ জিএফক চকু দিয়ে কেলা
বাপেকক ক'লো সি চালা গুৰুত্বই নিদিলে ভাবিছিলো সি তাইক বাধা দিব বুলি বাধাটো বাদেই তাক মই ঐ অলপ মনে মনে থাক সি ঠিকে আছে তাক মই চাই লম ঐ এতিয়া যাওঁ বৈ শুনা কিয় মাৰিছিলা মোক ফোন কৰি? তোমাৰ কি হৈছে ফোন কৰিলেও ৰিচিভ নকৰা যে তোমাৰ লগত মোৰ কথা পাতিবলৈ সময় নাই। তুমি এইবোৰ কি কৈছা আৰু তুমি কি মোক পাহৰি গলা নেকি মই সকলো পাহৰি গলো। কোন তুমি? এদিন এজনীৰ লগত এদিন আনজনীৰ লগত আৰু সেই গাড়ী পিছত উঠাজনী কোন হয়? আঁতৰি দিয়া। তুমি মোক পাহৰি যোৱা সপোন। আৰু মোক চাবলৈ ল'ৰাজন আহিছে আৰু মোৰ বিয়া ঠিক হৈছে। সময় পালে বিয়ালৈ এবাৰ আহিবা। আৰে এইবোৰ তুমি কি কৈছা মই তোমাক ভাল পাওঁ সপোন দেউতাই মোক তোমালৈ বিয়া নিদিয়ে। তুমি ইমান পঢ়া শুনা কৰিলা কিন্তু আজিলৈকে একো এটা কৰিব নোৱাৰিলা। তুমি মোক কেনেকৈ খুৱাবা সপোন? আৰে তুমিতো এইটো কথা আগতেও গম পোৱা তেতিয়া তুমি কৈছিলা মই যেনেকৈ ৰাখিম তেনেকৈ থাকিম বুলি কিন্তু এতিয়া কি হ'ল আৰু মইতো চেষ্টা কৰিয়ে আছোঁ মই বহুত ইণ্টাৰভিউ মাৰিলোঁ কিন্তু কোনো কামত নিদিলে সেইবাবে কৈছা এতিয়া মোৰ কাম নাই আৰু শুনা মই তোমাক সুখত ৰাখিব পাৰিম এতিয়া আকৌ এবাৰ সুধিছোঁ তুমি মোক সঁচাই ভাল পোৱা নে নোপোৱা কোৱা সৰি সপোন দা সৰি সপোন দা মোৰ আৰু কোনো উপায় নাছিল দেউতাৰ সুখৰ বাবে মই এয়া কৰিলো তুমি মোক মাফ কৰি দিবা সপোন দা দেউতাই নমনাৰ বাবে মই তোমাক এনেকৈ ক'ব লগা হ'ল প্লিজ প্লিজ সপোন দা তুমি মোক ক্ষমা কৰি দিবা সপোন দা ra ra